এইজনী কলৈ গ'লগে জানো কেলে যে এৰি পালো মই কেলে যে এৰি পালো মই এইটো ককাই নহয়নে বাৰু কবিতাটো মনত আছেনে আছে ঠিক আছে মই গাই যাম পাছে পাছে তোমালোকে গাই যাবা হ'ব অ ফুল নুফুলনো কিয় গৰুৱে যে আগ খায় মই নুফুলিম কিয় কি কৈছো তই ইয়াক কলা ছাগলীজনী এৰি দিছিলো চৰিবলৈ কলৈ গ'লগে জানো ছাগলীজনী তই মেলি দিছিলি হ'বলা চৰিবলৈ এৰি দিছিলো আকৌ পোৱালীকেইটা অকলে আছে এতিয়া এখন তই ক'ত বিচাৰি পাবি কাৰোবাৰ কঠীয়া খাই আছে ঠিক নাই যা তই যা মই গৈ আছো যা পোৱালীকেইটাও অকলে আছে ভাত বনাইলে ভাত পাই থৈ আহিছো হ'ব দে যা সোনকালে আহিবি দেই যা এইটো ভনীকেইজনী ভাল গম পালিনে আমাৰ সেইজনীয়ে এই ইঘৰত এই সিঘৰত কথাৰ লগতে গোটেই দিনটো পাৰ কৰে আজি যদি ভাত নবনাই তাই কচম কৈছো ডাবুল চুলাকে খাই দিম বল এডাল ল বল আজিলে হ'বনে ঠিক আছে বাকীখিনি আমি কাইলৈ পঢ়িম হ'ব এতিয়া মোক কোৱাচোন পৰহিলে কি আছে বৰ মনত আছে তোমালোকে যি যোনে যেনেকে পাৰা লৈ আহিবা দেই বাইদেউ জোনাকী বাই আৰু মই কলপাত আৰু খৰি আনিম আমাৰ ঘৰত চাউল নাই নহয় ঠিক আছে তুমি কলপাত আৰু খৰিয়ে লৈ আহিবা হ'ব এতিয়া বহা আৰু এটা কথা কি জানা পৰহিলে ডক্টৰ ছাৰ আহিব আমাৰ স্কুললৈ বাইদেউ ডক্টৰ ছাৰে আমাক বেজি দিব ধেত নিদিয়ে নহয় আমাৰ স্কুলখন চাবলৈ আহিব আৰু আমাৰ সৰস্বতী পূজা খাবলৈ আহিব বলা আমি খেলোগে বলা কেলা বগাই নতুন মাল এটা আহিছে কৈ আছে আজিলৈকে দেখা নাই ক'ত যাবি এদিন ফচিবি জালত মোৰ ঐ চাচোন ইয়াক সদায় একেটা কাপোৰকে পিন্ধি আহে চাৰ্টটো পিন্ধি দেখোন কালাৰ নাইকিয়া হৈ গৈছে ঐ চা এইখন কলেজ হয় অলপ ভালদৰে আহিবিচোন তেতিয়াই তোক ছোৱালী চাব আৰে নন্দ তই ইয়াত কি কৰিছ আৰু কিয় মন মাৰি আছ আৰু তহঁতে শুন এইখন মহাবিদ্যালয় হয় ইয়াত সকলো শ্ৰেণী মানুহে পঢ়িব পাৰে ধনী দুখীয়া সকলোৱে তহঁতৰ আছে তহঁতে পিন্ধিছ আৰু ইয়াৰ নাই সি একেটাকে পিন্ধিছে আৰু কোনে কি পিন্ধিছে কাপোৰ চাই আমাৰ শিক্ষাগুৰুসকলে আমাক নম্বৰ নিদিয়ে কোনে কি লিখিছে পৰীক্ষাত তাক চাইহে নম্বৰ দিয়ে নন্দ বল ঐ মই তহঁতৰ লগত বহিম দেই ঐ চা ঐ যা কি পঢ়ি ফালিবি ঐ চা কুঁৱলী আহিছে নন্দ আৰু প্ৰণয় আহিলেনে আহিলে যা জ্ঞানৰ মন্দিৰত সিহঁতে পূজা কৰি আছে ঠিক
ঠিক আছে আহিছো কুঁৱলী আহিলি নে আহিলো তহঁতি কেতিয়া পালিহি পালোহি অলপ আগত তই কলম দুটা আনিছ নেকি আনিছো এটা নন্দক দি দেচোন তোৰটো দি দে তই মোৰটো ল'বি মনৰ মানুহবিলাকে ভালপোৱা মানুহবিলাকক উপহাৰ দিয়া কলমেৰে পৰীক্ষাত লিখিলে নম্বৰ বেছিকৈ পায় অ' মা অ' মা চাৰিছে চাওঁ চাই দে ঐ যাওঁতে ঔটেঙা আৰু ঢেকীয়া লৈ যাম দেই অঁ খগেন দাহঁতৰ ঘৰত ঔটেঙা আছে হয় নেকি মাছ কিমান পালো চাওঁ এ হ'ব দে একনে বৈ অঁ যাওঁ বৈ অঁ বল বল অ বাসন্তী সন্ধিয়াই হ'ল ককাইচোন ডিঙুৱা পাতি অহাই নাই যাওঁগে নেকি ককাই আহক লগতে যাম দে অ ছাগলীকেইটা বান্ধিবলৈ আছে আকৌ ককাই ভোক লাগি আহিব নহয় ভাত বিচাৰিবহি ৰ যাম ঐ তহঁত দুজনী ইমান দেৰিলৈকে যোৱাই নাই যে তই ইমান দেৰি কৰিলি আকৌ বল আহ বল। সোনকালে ঐ পৰিবি চাবি ঐ তাক ভালকে নমাই দে সোনকালে দেৰি হৈছে গধূলি হ'ল ঘৰত ধূনা জ্বলাব লাগে প্ৰাৰ্থনা কৰিব লাগে ছাগলীকেইজনীও মেলি ধৰিলো ভাল হৈছে ঘৰত ছাগলীকেইজনী মেলি থৈ আহিলি তই নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত দে মই পঢ়াই দিছো নিচিনো তোমাক ক'ত আছে প্ৰভু নিচিনো তোমাক ক'ত আছা প্ৰভু আমি এটি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিছো তোমাক চিঞৰি মাতিছো তোমাক নেমাতা দূৰৰ পৰা আকৌ মাত নিচিনো জোনাকী তোমাক এই পনৰে দাক লাল চাহ পাতি দে আহিছোন এই নালাগে ভণ্টি জোনাকী তহঁতি ভালকে পঢ়া শুনা কৰ হ'ব প্ৰণয় ককাই ময়ো পঢ়িম ককাই পৰহিলে আমাৰ সৰস্বতী পূজা পাতিছে তই কলপাত কেইখনমান কাটি দিবিচোন মইহে কলপাত নিম বুলি কৈছিলো বাইদেউক হ'ব দে মই তহঁতক কাইলৈ কলপাত কাটি ঐ নন্দ ঘৰত আছনে ডেনিয়েল ককাই নি আহক ভিতৰলৈ সোমাই আহক বহক জোনাকী তই ভণ্টিক লৈ ভিতৰলৈ যা মই ভণ্টি পিতাই পইচাকেইটা খুজি পঠিয়াইছে নহয় ভনীয়েহেঁতো টিভি চাবলৈ যাবলৈ এৰিলে তোৰ দেখা দেখি নাই সেইকাৰণে মই আহিবলগীয়া হৈছে দিম ডেনিয়েল ককাই এইকেইদিনতে ঘৰৰ কলিকা এজনী বিকিম বুলি ভাবিছোঁ বেপাৰী এটাও পোৱা নাই নহয় কলিগাই বেচ বগীগাই বেচ সেইটো মই নাজানো কিন্তু পিতাই পইচাকেইটা খুজি পঠিয়াইছে দি থৈ আহিবি প্ৰণয় তই কেতিয়া আহিলি হ'ল অলপ সময় ইয়াক কিতাপ এখন দৰকাৰ হৈছিলে দিবলৈ আহিছিলোঁ ঠিকে আছে দে কিন্তু পইচাটো দিবি দেই মই এতিয়া যাওঁ আকৌ কিন্তু মই নেক্সট টাইম আহি থাকিবলৈ নাই ঐ শুনচোন আমাৰ কলেজৰ কুঁৱলীয়ে বাৰু প্ৰণয়ক ভাল পায় নেকি হয় নেকি মই কাইলৈ তাইক এবাৰ সুধি চাব লাগিব। সুধি চাবিচোন এতিয়ানো ইয়াত বহি কি কৰ ব'ল গাঁও বুঢ়া দাইটিকত টিভিকে চাওঁগৈ অলপমান ব'ল তেন্তে ব'ল কেলা 8টা বাজিলে নাটকখন দিব হৈছিলেতো কেলা বায়পতি ডিব্ৰুগড় চেনেলটো সেইকাৰণে বেয়া এইটো খণ্ডত কিন্তু কেলা এইটো খণ্ডত ডাইৰেক্ট যুদ্ধ হ'ব একদম গাঁওবুঢ়া দাইটি মায়া
গাঁওবুঢ়া দাইটি গাটো অকণমান ভাল পাইছেনে? এতিয়া তেল মাৰিবৰে আহিলি পইচাকেইটা দিবলৈ আছ যে নহয় ডেনিয়েল ককাই, সেইদিনাখনচোন মই আপোনাক কৈছিলোৱে ঘৰৰ কলিগা এজনী বেছি। ইভাগেচোন তই বৰ কলেজত ফিটাহি মাৰি থাকোঁ। তই ইয়াৰ ধাৰকেইটা মাৰি দিব নোৱাৰ নেকি? ধাৰ কাৰ নাথাকে ডেনিয়েল ককা, আপুনি চিন্তা কৰিব নালাগে। ই যদি নন্দই ধাৰকেইটা দিব নোৱাৰে মই ধাৰকেইটা মাৰি দিম আপোনাক। ঐ বাসন্তী তই আহিছ ব তই কেলে নাহ ইমান দিন টিভি চাবলৈ? ডেনিয়েল ককা, মই সেইদিনাখন আহিছিলোঁ নহয়, তুমিহে আছিলা। মই নাথাকোঁতে আহ। এতিয়া চা কিমান চাওঁ। দুদিন ধৰি গাঁৱত দেখা নাই আপোনাক। গাঁওবুঢ়া দেউতাৰ গাটো ভাল হৈছেনে? শুনকচোন, পৰহিলে সৰস্বতী পূজা। আপুনি পাৰিলে স্কুললৈ এপাক আহিব। মই ল'ৰা ছোৱালীবোৰক কৈছোঁ আপুনি আহিব বুলি। ঠিক আছে ঠিক আছে। হ'ব 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 ঠিক আছে। খগেন দাইটি, অ' এইকেইদিন আমাৰ সেইফালে যোৱা নাই যে কেলে? এইকেইদিন মানে ধেৰ কথা নহয়, খেতি পথাৰৰ কথা। তাকে বাৰু আৰু গাঁওবুঢ়া দাইটি এইকেইদিন গাটো বৰ বেয়া বুলি কোৱা শুনিছোঁ। কি ক'ব নোৱাৰে, এদিন ভাল এদিন বেয়া থাকে আৰু। গুৱাহাটীৰ পৰা ডাক্তৰ এজন আহিছে বুজিছ। কিনো ফালে তাকে চাওঁ। ডক্তৰজন ভালেই বুলি কোৱা শুনিছোঁ। দেখিলেহে গম পোৱা যাব এতিয়া কিনো হয়। ককাই মিঠাতেল 5 টকা নিব দিছিলে। হয় নি? বাসন্তী, তইচোন আজিকালি আমাৰ ঘৰত টিভি চাব নোযোৱা হলি। যাম ডেনিয়েল ককাই। যাবি যাবি। এটকা এটা বেছিকৈ আছে দেখোন। জুই চলাই 2টা দি দিয়ক। এইটো লোৱা। যাওঁতে ডেনিয়েল ককাই। যা টিভি চাব আহিবি দেই। এই যে সেই কি কবি, কলেজলৈ ইমান লেতেৰা, একেযোৰ ড্ৰেছকে পিন্ধি আহে। নন্দ, তহঁতৰ ভণ্টিক তই বেছি ঘূৰি ফুৰিব নিদিবি দেই। আমি দুখীয়া মানুহ যে আমাক সকলোৱে ভাল চকুৱে নাচায়ো। হ'ব তোৰ বন্ধু মই আছোঁ নহয়। সেইটো দীপচোন কলেজত তোক সদায় সি ঠাট্টা কৰি থাকে। মই তাক আজি ক'ম। দীপ, তোৰ কথা এটা শুন। তই অলপ পঢ়া শুনা ভালকৈ কৰ। কোন ভাল কোন বেয়া সেইবিলাক বিচাৰ কৰিবলৈ বাদ দে। ব'ল। মহাপুৰুষ ডাঙৰীয়া, তই মোক শিকাব নালাগে, তই নিজে ভালকৈ পঢ়। মই জানো তোৰ পৰা কলেজত ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ শান্তি পোৱা নাই।